নমস্কাৰ। এই মুহূৰ্তত আছোঁ আমি 30 নং গড়েশ্বৰ কনষ্টিটুৱেঞ্চিৰ PPF প্ৰাৰ্থী তথা XEM শ্ৰী মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ লগত ছাৰ আপোনাৰ নমস্কাৰ। ছাৰ আপোনাৰ সম্পূৰ্ণ চিনাকিটো দিয়ক। মই মহেশ্বৰ বসুমতাৰী, মোৰ সমষ্টি 30 নং গড়েশ্বৰ ST সমষ্টি BTC, মোৰ গাঁও দেউলকুচি আৰু বাকীখিনি আমাৰ থানা তামোলপুৰ পৰে, মহকুমাটো তামোলপুৰ, সমষ্টি এইটো গড়েশ্বৰ। এইখিনি কৰিছে ছাৰ। আপুনি এই লকডাউনৰ মাজত এতিয়াতো নমিনেশ্যনটো হৈ গৈছে ছাৰ, তাৰপিছত কৰোণা ভাইৰাছৰ কাৰণে যোনটো COVID-19 ইয়াৰ কাৰণে মানে ইলেকশ্যনটো টাইমতে নহ'ল। ছাৰ আপোনাৰ এই যদি লকডাউনৰ মাজত এনে আপুনি কিবা মানে আগবাঢ়িম কেম্পেইনৰ ক্ষেত্ৰত? লকডাউনৰ কাৰণে কেম্পেইন টোটেলি বন্ধ হৈ থকাৰ নিচিনা হৈছে। এনে আমি কৰ্মীৰ লগত টেলিফোনিক কণ্টেক্ট বা কেতিয়াবা দুই এটা কৰ্মীৰ ঘৰত এনে মানে ঘৰুৱাভাৱে বহি কথা পাতিছোঁ, কমিউনিকেশ্যনৰ ক্ষেত্ৰত আৰু যোগাযোগৰ ক্ষেত্ৰত। গতিকে তাতকৈ বেছি আমি কেম্পেইন কৰিব পৰা নাই। আৰু কেম্পেইনটো এতিয়া এটা এক্সপেঞ্চিভ মেটাৰ। গতিকে ইলেকশ্যন কেতিয়া হ'ব, নিৰ্বাচন কেতিয়া হ'ব, সেই কথা নিশ্চিত নোহোৱাকৈ খুব বেছি দৌৰা দৌৰিকৈ কেম্পেইন কৰা অলপ সমস্যাও হৈছে। ছাৰ আপুনি এইবাৰ জয়ী হ'ম বুলি ভাবেনে? 100% আমি জয়ী হ'ম গড়েশ্বৰত। আগতকৈ যিমান নিৰ্বাচন এতিয়ালৈকে গৈছে তাতকৈ বেছি ভোটৰ ডিফাৰেঞ্চত আমি গড়েশ্বৰত জয়ী হ'ম। ছাৰ আপোনাৰ অপজিশ্যনৰ পৰা, বিৰোধী দলৰ পৰা প্ৰভাৱ কিবা পৰিছে নেকি? বিৰোধী দলবিলাকেও কেম্পেইনত আছে। আমাৰ ইয়াত এই মুহূৰ্তত আমি তিনিকণীয়া ধৰণৰ এটা প্ৰতিদ্বন্দ্বিতা দেখা পাইছোঁ। আমি 1 নম্বৰত থাকিম, 1 নম্বৰত আছোঁ। ছেকেণ্ডত হয়তো BJP আহিব, নহ'লে UPPL থাকিব, সেনেকুৱা। এইকেইদিনৰ যিটো ডেভেলপমেণ্ট আমি দেখা পাইছোঁ গোটেই কেলকুলেশ্যনত, হয়তো BJP ছেকেণ্ড পজিশ্যনত আহিব পাৰে, UPPL থাৰ্ডত থাকিব, সেনেকুৱা। আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতাটো কাৰ লগত হ'ব, মানে কি দলৰ লগত? এতিয়া যায় BJP দলৰ লগতহে হ'ব পাৰে বুলি আমি অনুমান কৰিছোঁ। ছাৰ এইবাৰেই 2020 চনৰ যোনটো BTC ইলেকশ্যন, তেনেহ'লে আপুনি জয়ী হ'লে প্ৰথম কামটো আপোনাৰ গড়েশ্বৰবাসীৰ ৰাইজৰ কাৰণে কি হ'ব? আমাৰ প্ৰথম মানে প্ৰিফাৰেঞ্চটো হ'ব ৰাস্তা। যিখিনি গাঁৱলীয়া ৰাস্তা আছে সেইটো আমি কানেক্টিভিটি সম্পূৰ্ণ কৰিব লাগিব। ছেকেণ্ডত আমি হেল্থ ছেক্টৰত কৰিব লগা আছে। স্বাস্থ্যখণ্ডত গড়েশ্বৰ 30 বেডেড মানে ইনকমপ্লিট অৱস্থাত আছে। গতিকে এতিয়া কাটলাপাৰাত আছে এখন, আৰু আমাৰ এখন ব্লক PHC আছে বৰগুলিত, নিজ খাৰুবোৱা ব্লক PHC। এইকেইটা খণ্ডত মানে আমি কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি আৰু মানে ষ্টাফ ষ্ট্ৰেংথ, এই দুটা খণ্ডতে কাম কৰিব লগা আছে। মানে প্ৰধানতো মানে যোগাযোগ ব্যৱস্থাটো সম্পূৰ্ণ কৰিব পাৰিব লাগিব, পথসংযোগ। আৰু স্বাস্থ্য খণ্ডত মেজৰ আমি এই বৰগুলি, নিজ খাৰুবোৱা PHC আৰু আমাৰ গড়েশ্বৰ 30 বেডেডটো মানে ষ্টাফ ষ্ট্ৰেংথটো সম্পূৰ্ণ কৰিব লাগিব, যাতে বিচাৰিলে মানে ডাক্তৰ পাব পাৰে, তেনেকুৱা মানে কৰিব লাগিব। ছাৰ এইবাৰ BTC BPF গোটেই 40টা সমষ্টিটো কেণ্ডিডেট দিছে। সেই হিচাপত আপুনি মেজৰিটি কিমানমান পাব বুলি ভাবে আসন? গোটেই সমষ্টিত দিয়া নহ'ল, আমি 30টাৰ পৰা 25টাত এক্সপেক্টেশ্যন কৰিছোঁ। 25টাটো আমাৰ ফাইনেল এক্সপেক্টেশ্যন, 25।
মানে চৰকাৰ গঠন কৰিম বুলি আপোনালোকে 100% চিয়'ৰ? আমি 100% চিয়'ৰ চৰকাৰ আমাৰ হ'ব। BPF দলে হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, তাত খণ্ডে থাকিব লগা নাই। এতিয়া বেলেগ প্ৰশ্নলৈ আপোনাক এটা মানে প্ৰশ্ন সুধিম যে এইটো যোনটো COVID-19 মহামাৰী কৰোণা ভাইৰাছৰ কাৰণে টাইম মতে মানে ইলেকশ্যনটো সময়মতে হ'ব নোৱাৰিলে। এপ্ৰিল মাহৰ যোনটো যোৱা এপ্ৰিল মাহৰ 4 তাৰিখত হ'ব লগা আছিলে, মানে COVID-19 যোনটো তাৰ কাৰণে মানে বহুত মানে গেডাৰিংটো হ'ব নিদিলে, কেম্পেইন চব বন্ধ কৰা হৈছে, ইলেকশ্যনটো বহুত পাছুৱালে। সেই হিচাপত মানে 27 এপ্ৰিলত BPFৰ যোনটো কাৰ্যকাল বছৰ সেইটো মানে শেষ হৈ গৈছে। সেই হিচাপত আসামৰ যোনটো গভৰ্ণৰ প্ৰফেচৰ জগদীশ মুখী ডাঙৰীয়া তেওঁৰ হাতলৈ গ'ল যোনটো শাসন BTCৰ, আপুনি সেইটোলৈ আপুনি কি ক'ব? এইটো দেখা দেখিকে অসাংবিধানিকভাৱে ৰাজ্যপালে BTCৰ ক্ষমতা নিজৰ হাতলৈকে লৈ গৈছে। তাৰ বিৰুদ্ধে আমি দলীয়ভাৱে ইতিমধ্যে কোৰ্টত কেছ কৰিছোঁ আৰু আমি এতিয়ালৈকে যিমান ইনফৰমেশ্যন পাইছোঁ, অসম চৰকাৰে ৰাজ্যপালে BTCত কিয় ৰাজ্যপাল শাসন দিয়া হ'ল তাৰ মানে সঠিক তথ্যবিলাক মানে যোগান ধৰিব পৰা নাই আৰু কেছত চৰকাৰখনে ৰাজ্যপালে বহুত পিছত থকা বুলি আমি গম পাওঁ। এতিয়া ৰাজ্যপাল শাসন যিটো দাবী কৰিলে আৰু আন কেইবাটাও সংগঠনে UPPLA কি গণ সুৰক্ষা পাৰ্টি নে কি হীৰা শৰণীয়াৰ এনেকুৱা যিবিলাক দলবিলাকে BJP দলেও আনকি BTCত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হ'ব লাগে বুলি যিবিলাকে দাবী কৰিলে তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। কাৰণ BTC অতি পিছপৰা অঞ্চল এতিয়াও, আৰু এই অনুন্নত পিছপৰা অতি দুৰ্যোগপূৰ্ণ এই অঞ্চলটোত BTC প্ৰশাসন নোহোৱাকৈ ৰাজ্যপালৰ হাতত ক্ষমতাটো গতাই দি যি মানে ৰাইজৰ দুৰ্যোগ, এতিয়া অলৰেডি কৰোণাৰ মহামাৰী মানে লকডাউন এনে ধৰণৰ পৰিস্থিতি চলি আছে, তাৰপিছত মানে বানপানীৰ সময় আহি আছে। এনেকুৱা এটা দুৰ্যোগৰ সময়ত BTCৰ যিটো মানে গণতান্ত্ৰিক চৰকাৰ এখন, এই গণতান্ত্ৰিক চৰকাৰখন আঁতৰাই পেলাই গুচাই দি পেলাই ৰাজ্যপালে নিজৰ হাতত শাসনটো লৈ যোৱা আৰু কেইবাটাও সংগঠনে ইয়াৰ দাবী কৰা, এই কথাটো BTC অঞ্চলৰ ৰাইজৰ কাৰণে অতি দুৰ্ভাগ্যজনক। কাৰণ BTCত এতিয়া যদি কাৰোবাৰ ধুমুহাই ঘৰ ভাঙি লৈ যায়, কোনো অঞ্চলত যদি বান পৰিস্থিতি হয়, বানপানীৰ লেখীয়া পৰিস্থিতি হয়, তেতিয়াহ'লে সেই ৰাইজক গভৰ্ণৰৰ ৰাজ্যপালৰ কোন প্ৰতিনিধিয়ে কোন অফিচাৰে তেওঁলোকক মানে চাব, তেওঁলোকৰ বিপদৰ সময়ত কোনে থিয় দিব, সেই কথা অতি দুৰ্ভাগ্যজনক। আৰু BTC অঞ্চলৰ উন্নয়ন, ইয়াৰ সমস্যাৰ সমাধান এই কথা নাভাবাকে, ইয়াৰ এজেণ্ডা নোহোৱাকৈ যিকেইটা দলে ৰাজ্যপালৰ শাসন বিচাৰিলে, একমাত্ৰ BPF দলক দুৰ্বল মানে কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰী শক্তিক অলপমান দুৰ্বল কৰি পেলাই গাদী দখল কৰাৰ স্বাৰ্থতে মাত্ৰ মানে আগত ৰাখি, লক্ষ্যটো এনেকুৱা আগত ৰাখি পেলাই ৰাজ্যপালৰ শাসন বিচাৰিছে বা ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰা হৈছে। ই আমাৰ BTCবাসী ৰাইজৰ কাৰণে অতি দুৰ্ভাগ্যজনক, অতি দুখজনক মানে ঘটনা। আমি নিন্দা দিছোঁ আৰু আপোনালোকৰ চেনেলৰ মানে জৰিয়তে মই এই কথা BTCবাসী ৰাইজক আহ্বান জনাম যে যিকেইটা দলে ৰাজ্যপালৰ শাসন বিচাৰিলে এটা গণতান্ত্ৰিক মানে চৰকাৰ আঁতৰাই পেলাই, আৰু ই কাউন্সিল গঠনৰ যি ইতিহাস, বড়ো আন্দোলন, বড়ো নেতৃত্বৰ মানে দীঘলীয়া সংগ্ৰাম, বহু বড়ো ল'ৰাৰ আত্মবলিদানৰ পিছত, জীৱন ত্যাগৰ পিছত, বিভিন্ন মানে জ্বালা যন্ত্ৰণা অত্যাচাৰ, আৰ্মি পুলিচৰ ভাতৃঘাতী সংঘৰ্ষকে আদি কৰি বিভিন্ন পৰিঘটনাৰ পিছত সৃষ্টি হোৱা BTCৰ এই শাসন ব্যৱস্থাক ৰাজ্যপালৰ হাতত গতাব লাগে বুলি যিটো মানে কোৱা হ'ল বা ৰাজ্যপালে শাসনটো মানে লৈ ল'লে, ই আমাৰ কাৰণে অতি লজ্জাজনক ঘটনাৰ নিচিনাও হৈছে। কাৰণ কাউন্সিলখনক কোনো মানে কিবাত, এতিয়া আমি কোনোবা জগদীশ মুখীৰ কৃপাত আমি কাউন্সিল পোৱা নাই, BTC পোৱা নাই, কোনোবা ৰঞ্জিত দাস BJPৰ সভাপতিৰ মানে দয়াত
কৃপাত BTCখন সৃষ্টি হোৱা নাই গতিকে BTCখন হাগ্ৰামা মহিলাৰ নিচিনা সংগ্ৰামী নেতৃত্বৰ মানে বলিদানৰ পিছত ত্যাগৰ পিছত সংগ্ৰামৰ পিছতহে এই BTCখন সৃষ্টি হৈছিল গতিকে এই BTCখন কাঢ়ি নি পেলাই ইয়াৰ ক্ষমতা কাঢ়ি নি ৰাজ্যপালৰ দ্বাৰা চলোৱা এই কথাবিলাক আমি কোনো কাৰণত BTCবাসী ৰাইজে মানা উচিত নহয় আগন্তুক নিৰ্বাচনত ৰাইজেও যিসকলে ৰাজ্যপাল শাসনৰ ছাপোৰ্ট কৰিছে বিচাৰিছিল তেনে দলবিলাকক যাতে মানে নস্যাৎ কৰে তেনে দলবিলাকক যাতে শিক্ষা দিয়ে এই কথা মই BTCবাসী ৰাইজক আহ্বান জনাম ধন্যবাদ থাকিল তেখেত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়ালৈকে তেখেতৰ বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ